স্বাগতম জনাইছো আমাৰ আজিৰ সভাৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতৰ লগতে আমি আদৰণি জনাইছো অসমৰ গড়কাপ্তানি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ শিক্ষা আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত NDRBৰ সমূহ সদস্য অস্ত্ৰ সম্বৰ্ধনৰ এই ঐতিহাসিক অনুষ্ঠানটিলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে আমাৰ মাননীয় মন্ত্ৰী তথা মঞ্চত উপবিষ্ট আমাৰ আটাইকেইগৰাকী বিশিষ্ট অতিথি তথা আমাৰ প্ৰেক্ষাগৃহত উপস্থিত সমূহ সদস্যলৈ আমি উষ্ম আদৰণি জনাইছো এতিয়া আমি অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক মাননীয় শ্ৰীযুত হীৰেন চন্দ্ৰ নাথ ডাঙৰীয়াক আমাৰ অতিথিসকলক পৰম্পৰাগতভাৱে আদৰণি জনাবলৈ অনুৰোধ জনাইছো আমি আদৰণি জনাইছো আমাৰ আজিৰ সভাৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ক আমি আদৰণি জনাইছো অসমৰ গড়কাপ্তানি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ শিক্ষা আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি আদৰণি জনাইছো অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত মহোদয়ক আমি আদৰণি জনাইছো BTADৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী মহোদয়ক আমি আদৰণি জনাইছো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয়ক আমি আদৰণি জনাইছো অসম চৰকাৰৰ মুখ্য সচিব মাননীয় শ্ৰীযুত কুমাৰ সঞ্জয় কৃষ্ণ মহোদয়ক আমি আদৰণি জনাইছো অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মাননীয় শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্ত মহোদয়ক আদৰণি জনাইছো উত্তৰ পূবৰ যুটীয়া সচিব মাননীয় শ্ৰীযুত সত্যেন্দ্ৰ গাৰ্গ মহোদয়ক লগতে আমি আদৰণি জনাইছো অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব মাননীয় শ্ৰীযুত জিষ্ণু বৰুৱা মহোদয়ক আদৰণি জনাইছো GOC4 কৰ লেফটেনেণ্ট জেনেৰেল শান্তনু দয়াল AVSM SM VSM তেখেতকো আজি আমি আদৰণি জনাইছো we welcome you আমি আদৰণি জনাইছো অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আইন শৃংখলা মাননীয় শ্ৰীযুত JP সিং ডাঙৰীয়াক লগতে আমি আদৰণি জনাইছো যুটীয়া সঞ্চালক SIB মাননীয় শ্ৰীযুতা ৰশ্মি সিনহা ডাঙৰীয়ানীক
আটাইকে আমি পুনৰ আজিৰ এই ঐতিহাসিক দিনটিলৈ উষ্ম আদৰণি জনাইছো শ্বহীদ দিৱসৰ পবিত্ৰ ক্ষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আমাৰ মুখ্য অতিথি আমাৰ সন্মানীয় অতিথি তথা মঞ্চত উপবিষ্ট আমাৰ আটাইকেইগৰাকী অতিথিক বিনম্ৰ অনুৰোধ জনালোঁ। আমাৰ এই অনুষ্ঠানৰ ধন্যবাদ। ধন্যবাদ। এতিয়া আমি পৰৱৰ্তী অনুষ্ঠানৰ দিশে আগবাঢ়িবলৈ ওলাইছো। আদৰণি ভাষণ আগবঢ়াবলৈ এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছো অসম চৰকাৰৰ মুখ্য সচিব আদৰণি ভাষণলৈ আগবঢ়াৰ পূৰ্বে জাতিৰ পিতা মহাত্মা গান্ধীৰ সোঁৱৰণত উপস্থিত সমূহ ৰাইজক 2 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ আমি অনুৰোধ জনালো।
স্ক্ৰীণত আমি দেখিবলৈ সক্ষম হৈছোঁ। স্ক্ৰীণত আমি ৰাজঘাটৰ দৃশ্য, য'ত মাননীয় ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি নামত এইখিনিতে আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ LCD স্ক্ৰীণত নতুন দিল্লীত অনুষ্ঠিত হোৱা অনুষ্ঠান আমি পোনপটীয়াভাৱে দেখিবলৈ সক্ষম হৈছোঁ। সেই অনুষ্ঠানৰ লগতে আমি আমাৰ আজিৰ এই অনুষ্ঠান অব্যাহত ৰাখিম। এতিয়া আদৰণি ভাষণ আগবঢ়াবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ মুখ্য সচিব মাননীয় শ্ৰীযুত কুমাৰ সঞ্জু কৃষ্ণ মহোদয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়া, মাননীয় ৱাটাৰ ৰিচোৰ্চেছ মন্ত্ৰী ডাঙৰীয়া, শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, শ্ৰী সত্যেন্দ্ৰ গৰ্গ, শ্ৰী ভাস্কৰজ্যোতি মহন্ত DGP, শ্ৰী জিষ্ণু বৰুৱা, GOC 4 Corps জেনেৰেল দয়াল, ADGP ল এণ্ড অৰ্ডাৰ শ্ৰী GP সিং, IGP SB শ্ৰী নাথ, JD SIB শ্ৰীমতী ৰশ্মি সিনহা, শ্ৰী প্ৰমোদ বড়ো, প্ৰেছিডেণ্ট আপছু, শ্ৰী ৰঞ্জন দৈমাৰী, শ্ৰী গোবিন্দ বসুমতাৰী, শ্ৰী ধীৰেন বড়ো, শ্ৰী চাওৰা গৌৰা, উপস্থিত মাননীয় মন্ত্ৰী, বিধায়কসকল, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনৰ সদস্যসকল আৰু সুধীবৃন্দ, অসমৰ বড়োভূমিত 3 শতাধিক কাল সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৱলীৰ অৱসান ঘটাই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ পুণ্য তিথিৰ দিনা NDFBৰ 4টা গোটৰ নেতা আৰু সদস্যসকলে ৰাজ্যখনত শান্তিৰ বাতাবৰণ গঢ়ি তুলিবলৈ উভতি আহিছে। মই অসম চৰকাৰৰ হৈ আপোনালোক সকলোলৈকে সাদৰ সম্ভাষণ জনাইছোঁ আৰু আপোনালোক সকলোকে অসমখনক শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ পথত আগবঢ়াই যাবলৈ সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। NDFB সংগঠনৰ প্ৰতিজন নেতা আৰু সদস্যই এতিয়াৰ পৰা এজন দায়িত্বশীল নাগৰিকৰ ভূমিকা পালন কৰিব, লগতে দেশৰ প্ৰচলিত আইন ব্যৱস্থাক সন্মান জনাব। অসম আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোৱে আপোনালোকক পুনৰ সংস্থাপন আঁচনিৰ জৰিয়তে সাধাৰণ জীৱন যাপন কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি আছে। I also would like to appreciate every member of Unified Command for their efforts in last few decades. মই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ অনুপ্ৰেৰণাত আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াৰ চেষ্টাত অনুষ্ঠিত এই অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ আৰু NDFBৰ সদস্যসকলৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসম আৰক্ষী সঞ্চালক প্ৰধান মাননীয় শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত মহোদয়ক তেখেতৰ ভাষণ আগবঢ়াবলৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় বিত্তমন্ত্ৰীকে প্ৰমুখ্যে মন্ত্ৰীসভাৰ মণ্ডলৰ সমূহ সদস্যসকল, আজি মঞ্চত উপবিষ্ট অভ্যাগতসকল, NDFBৰ 4টা গ্ৰুপৰ 4জন নেতৃবৰ্গ, NDFBৰ 4টা গ্ৰুপৰ মূল সুঁতিলৈ প্ৰত্যাপন্ন কৰা মোৰ মৰমৰ ভাই বন্ধুসকল, অন্যান্য অতিথিবৃন্দ, নিৰাপত্তা বিভাগৰ CRPF, BSF, পুলিচ, আৰ্মি, সকলো বিভাগৰ সমূহ সদস্যসকল, অন্যান্য বন্ধুসকল, সংবাদ মাধ্যমৰ মোৰ প্ৰিয় বন্ধুসকল, আজিৰ এই ঐতিহাসিক ক্ষণত জাতিৰ পিতাৰ মৃত্যুৰ দিনটোতে অহিংসাৰ বাটত খোজ মেলা মই NDFBৰ বন্ধুসকললৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দিল্লী গোথাৰ চানাং আং দুংথাং মনখাও বৰাই বাই। Shraddha Rise, there has been this saga of violent history in Assam since last couple of decades, and I congratulate the government of India, government of Assam, and the Bodo civil society for having brought the situation to today's landmark day. Today, the National Democratic Front of Bodoland
four groups have decided to lay down their arms. The kind of arms that are being laid down are AK-47 and other series AK rifles, 70 numbers, Heckler and Koch rifles, 7 numbers, there are a whole lot of M16 rifles, LMG .303 LMG, SLR rifles, Z3 rifles, semi-rifles, snipers, different kinds of carbines, SBBL gun, 9M 16 rifles, stand guns, pistols, .303 rifles, Lathot gun, Dharwa gun, .22 rifles. A সকলো মিলাই total numbers 178 numbers of very sophisticated weapons are being laid down today, and these weapons are now being taken into custody by Assam police. In addition to these, we have got a whole lot of grenades and other dangerous explosives which we have not brought today into this program. Shraddha Rais, NDFB Progressive Group total 836 জন, NDFB Ranjan Doimari Gutor 579 জন, 579. Progressive Gutor দুটা ভাগ আছে, দুটা ভাগৰ মিলাই পেলাই 836 জন, আৰু NDFB Saraigara Grouper 200 জন, total 1615 জন, 1615 numbers of leaders and cadres are coming back to the national mainstream. So, এনেকুৱা এটা দিনত আমি অতিকৈ গৌৰৱান্বিত যে অসম পুলিচে ইউনিফাইড কমাণ্ডৰ অন্যান্য সদস্যসকলৰ সহযোগত যোৱা কেইবাটাও দশক ধৰি অত্যন্ত চেক্ৰিফাইচেছ আৰু কষ্টৰ ফলত এই কামটোত এই আজিৰ দিনৰ অধ্যায়ত উপনীত হ'বলৈ পাওঁতে আমিও এই গৌৰৱৰ অংশীদাৰ হৈ মই আমাৰ পুলিচৰ ইউনিফাইড কমাণ্ডৰ সকলো সদস্যলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু লগতে বড়ো সমাজৰ সকলো সদস্যলৈ মোৰ হিয়া ভৰা শ্ৰদ্ধা জ্ঞাপন কৰি অসমবাসীলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জনাই মই ইমানতে ভাষণ সামৰিছোঁ। নমস্কাৰ। অসম আৰক্ষী সঞ্চালক প্ৰধান মাননীয় শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্ত মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, এতিয়া আমি আমাৰ মুখ্য কাৰ্যসূচী দিশে আগবাঢ়িব ওলাইছোঁ, অৰ্থাৎ NDFB 4টা গোটৰ মূল নেতাসকলৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠান। जों दायो दिनैनि हाबाफारिनि गुबै आफादसिम सफैबाय। बेनो जादों हाथियार गथायनाय। बेनिखायनो आं पुलिस बिफाननि जानानै NDFनि मोनफ्रोमबो हान्जानि दैदेनगिरिफोरखौ गावबागाव हाथियारजों लोगोसे जौसाङाव फैनानै हाथियारखौ गथायनो खावलायहरनो सानदों। गिबियावनो आं खावलायहरदों मुस्रि रन्जन दैमारी फेक्सन। এয়া অস্ত্ৰ সম্বৰণ কৰিবলৈ আগবাঢ়িছে শ্ৰী ৰঞ্জন দৈমাৰী ডাঙৰীয়াই। मुस्रि गोविंद बसुमतारी, प्रेसिडेंट NDFDP। অস্ত্ৰ সম্বৰণ কৰিবলৈ আগবাঢ়িছে শ্ৰী গোবিন্দ বসুমতাৰী ডাঙৰীয়া। मुस्रि धीरेन्द्र बर, प्रेसिडेंट धीरेन्द्र बर ग्रुप। অস্ত্ৰ সম্বৰণ কৰিবলৈ আগবাঢ়িছে শ্ৰী ধীৰেন্দ্ৰ বড়ো ডাঙৰীয়া।
हाथियार गथायगोन NDA-BS नि प्रेसिडेंट मुस्रि अमर बसुमतारी एलियास साइखं बसुमतारी एलियास बी सावरायग्रा অস্ত্ৰ সম্বৰণ কৰিবলৈ এয়া আগবাঢ়িছে শ্ৰী বি চাউৰাগ্ৰা আছে এইকেইটা আকৌ মাতি ৰিজন কৰি ছাৰক সুধি ল'ব বিজি আছে আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আদৰণি জনাইছো এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছো BTADৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী মহোদয়ক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ আজিৰ এই NDA-Bৰ 4টা কোডৰ আৰ্মছ লে ডাউন চেৰেমনিৰ সভাত উপস্থিত আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু উপস্থিত সন্মানীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত অসম চৰকাৰৰ পুলিচ বিভাগৰ DIG তথা চিফ ছেক্ৰেটাৰী বা IGP বা আৰ্মিৰ অফিচাৰসকল আৰু 4টা কোডৰ প্ৰেচিডেণ্ট NDA-B আৰু প্ৰেচিডেণ্ট ৰঞ্জন দৈমাৰী ডাঙৰীয়া উপস্থিত আৰু ধীৰেন বড়ো ডাঙৰীয়া বি চাউৰাগ্ৰা ডাঙৰীয়া আৰু উপস্থিত গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু গোটেই 4টা কোডৰ সন্মানীয় খেলাসকল প্ৰথমতে মই আপোনাৰ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ যে আপোনালোকে আজিৰ পৰা চিভিল সোসাইটিৰ লগত একেলগে থাকি পেলাই বড়োলেণ্ড তথা BTCৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ আপোনালোকে আগবাঢ়ি আহিব এই কথাটো আপোনালোকক মই অনুৰোধ কৰিছোঁ যেন হওক এই চুক্তিৰ দ্বাৰা দি নিশ্চয় BTC অঞ্চলটো বহুত উন্নয়ন হ'ব অকল এই চুক্তিটো অকল বড়োসকলৰ কাৰণে নহয় BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে উন্নয়ন হ'ব মই এটা আশাবাদী এই BTC চুক্তিৰ দ্বাৰা দি BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে এডুকেশ্যন সাইডত হওক কালচাৰ সাইডত হওক বা ইকনমিক সাইডতে হওক সকলোৰে ইয়াত মানে উন্নতি হ'ব আজি বড়ো চুক্তি হৈছে বুলি NDB লগত বড়ো চুক্তি হৈছে বুলি অকল বড়োসকলৰ কাৰণে এই চুক্তি বা বড়োসকলৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীৰ সমানে উন্নতি হ'ব আৰু আমি BTCত 4টা কোডৰ
NDP লিডাৰে হওক হেডাৰে হওক আপোনালোকক একেলগে লৈ আমি PTCত কাম কৰিব বিচাৰিছোঁ নিশ্চয় আপোনালোকে আমাক সহায় কৰিব মই আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ মাজত একো আজিৰ পৰা নিশ্চয় একো বিভাজন নাথাকিব মই এটাই অনুৰোধ শান্তি সম্পত্তি বজাই ৰাখি আমি সকলো জাতিকে লৈ পেলাই আমি কাম কৰিব জানিব লাগিব আমি কাম কৰি যাম গোৰ্খা হওক আদিবাসী হওক মুছলিম হওক বা বেংগলী হওক বা হিন্দীভাষী হওক গাৰো ৰাভা যিমান জাতি আছে BTC অঞ্চলত সকলোকে লৈ পেলাই আমি কাম কৰি যাম আপোনালোকেও সহায় কৰক মই হেতুকে কামনা কৰিছোঁ আৰু BTC বাহিৰত যেটো এটা কাউন্সিল ওয়েলফেয়ার কাউন্সিল আমি পাবলৈ সক্ষম হৈছে নিশ্চয় BTC বাহিৰত থকা বড়সকলৰ কাৰণে হয়তো খুব মানে আমাৰ বড় জাতিৰ যেটো কালচাৰ ল্যাঙ্গুৱেজ এইবিলাক প্ৰটেকশ্যনৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাব সঁচাকৈ আমি দুঃখিত আমি ভাবিছিলোঁ BTC অঞ্চলটো আৰু এৰিয়াটো এক্সটেণ্ড হ'ব বুলি কিন্তু যেন হওক এৰিয়া এক্সটেণ্ড কৰিব নোৱাৰিলেও আজি অসম চৰকাৰ বা ভাৰত চৰকাৰে BTC বাহিৰত থকা বড়সকলৰ কাৰণে এই সুবিধাটো বনাই দিয়াৰ কাৰণে মই আকৌ মানে CM ছাৰক মই ধন্যবাদ দিছোঁ আৰু হেতু মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব আজি বড়সকলৰ যিমান দল সংগঠন আছে আপচুৰ লগতে NDP বা আমাৰ BTC একেলগে লৈ পেলাই এই মানে এটা হিষ্টৰিক যেটো চুক্তি কৰিলে এই চুক্তিৰ দ্বাৰা দি নিশ্চয় আমাৰ মাজত ফিজ আহিব আৰু আমাৰ মাজত বড়সকলে বহুত বছৰৰ পৰা যেটো আশা লৈ পেলাই আন্দোলন কৰি আহিছিল এই চুক্তিৰ দ্বাৰা দি নিশ্চয় সম্পূৰ্ণ আমি কৰিব পাৰিম আমাৰ মাজত বেলেগ বেলেগ যদি হয় তেতিয়াহ'লে নিশ্চয় আমাৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বহুত মানে কষ্ট আমি পাব আমি হয় চুক্তি ৰূপায়ণ হলে আমাৰ সকলোৰ কাৰণে ভাল হ'ব চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমি সকলোৱে NDP চাৰিটাকৰৰ লিডাৰসকলৰ সহযোগ লাগিব আপচুৰ সহযোগ লাগিব বড় সাহিত্য সভাৰ সহযোগ লাগিব সকলো বড় জাতীয় সংগঠনসকলৰ এই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সহযোগ লাগিব নহলে অকল BTC চলাই থকা মানুহে যদি অকলে যুঁজি থাকিব লাগে তেতিয়াহ'লে সেইটো সময়মতে নিশ্চয় এই চুক্তিটো ৰূপায়ণ নহ'ব চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সকলো দল সংগঠনৰ সহযোগটো নিশ্চয় লাগিব আৰু আজি NDP খেদাৰে হওক বা লিডাৰে হওক মনত এটা চিন্তা কৰি আছে আমি গম পাইছোঁ যে আমাৰ কেছবিলাক কি হ'ব কেছটো আমি জানো যে আমাৰ BLT সময়ত চুক্তিৰ পিছত BLT কেছবিলাক কেনেকৈ শেষ হৈছে একে পৰ্যায়ত আপোনালোকৰ কেছো নিশ্চয় শেষ হ'ব আমাৰ এটা বিশ্বাস আমি CM ছাৰৰ লগত আমি আলোচনা কৰিম আমাৰ BLTৰ কেছবিলাক যি ধৰণৰ যি প্ৰচেছত কেছটো উইড্ৰ হৈছে একে পৰ্যায়ত চিষ্টেমটো কৰিলে এটা আপোনালোকৰ কেছো শেষ হৈ যাব আজি চুক্তি কৰিছে কেছ শেষ হ'বই লাগিব কেছ থাকি কি চুক্তি কৰাৰ পিছত সময় লাগিব পাৰে কিছুমান কেছটো যেনেবা মোৰ কেছত 2 বছৰৰ বেছি লাগিছে চুক্তি হোৱাৰ পিছত মই যেতিয়ালৈকে চেভ হৈ পেলাই BTC চলাই আছিল সেই সময়লৈকে 2 বছৰলৈকে আৰু থাকিছে মোৰ কেছ শেষ বুলি কোনোবা জানে না নাজানে মইতো একদম সুপ্ৰিম কোৰ্টতো 2 বাৰ যাব লগা হৈছে কিবা কেছ আছিল ময়ো নাজানো এনে জাপি দিয়ে কেতিয়াবা এইবিলাক আৰু কি 2 বাৰ ৰিটাৰ্ণ কৰিব লগা হৈছে মই সুপ্ৰিম কোৰ্টত এনেকুৱা মততে শেষ হৈছে 2 বছৰমান পিছত মোৰ কেছ আপোনালোকৰ কেছো নিশ্চয় শেষ হ'ব আৰু ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত নিশ্চয় অসম চৰকাৰে ভালকৈ চাব ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত যেনেবা পুলিচ পাৰামিলিটাৰী CRP আৰ্মি SSB এইবিলাকত BLT সকলকো লৈ গৈছে নিশ্চয় আপোনালোককো ল'ব স্পেচিয়েল কনচিডাৰেশ্যন দি পেলাই নিশ্চয় আপোনালোকক ৰিকুৱেষ্ট কৰিব আৰু কিছুমানে হয়তো নিশ্চয়
এনেকুৱা পাৰামিলিটাৰী বা আৰ্মি ঠাইত নিশ্চয় নাযাব পাৰে ইহঁতৰ কাৰণে নিশ্চয় আসাম চৰকাৰে বা দিল্লী চৰকাৰে ইহঁতৰ ৰিহেবিলিটেশ্যনৰ কাৰণে যেনেকৈ লোন দিয়ে এই চিষ্টেমত নিশ্চয় আপোনালোককো লোন দিব তো সেইটো সময় লাগিব আমি আলোচনা কৰি থাকিম চিএম ছাৰৰ লগত যেন হওক মই আৰু শেষত নকম মুঠতে আমি ধন্যবাদ দিবই লাগিব প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমাৰ বড়ো জাতিৰ এনেকুৱা একত্ৰিত কৰি এটা হিষ্টৰিকেল যিটো মানে চুক্তি কৰিলে ইয়াৰ কাৰণে মই ভাৰে ভাৰে ধন্যবাদ আৰু আজি আমাৰ বড়ো সমাজতে যিটো গান কালচাৰ সেইটো নাইকিয়া হৈ গ'ল সেইটো মই আগৰ পৰাই বহুতবাৰ অনুৰোধ কৰি আহিছোঁ যে আমি এটা আমাৰ সমাজৰ মাজত এটা এই গান কালচাৰটো যদি শেষ কৰিব পাৰে তেতিয়াহ'লে বহুত আৰু এই অঞ্চলতো উন্নতি হ'ব এনেকুৱা আমি অনুৰোধ কৰি আহিছিল বা কৈ পেলাই আহিছিল যেন হওক মই আৰু বেছি নকম ধন্যবাদ থাকিল NDFB সদস্যলৈ আৰু আমাৰ NDFB চাৰিটা গোটৰ লিডাৰসকললৈ বি চাউৰাইগৰা ৰঞ্জন দৈমাৰী ধীৰেন বড়ো আৰু আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়ালৈ তো সকলোকে আকৌ ধন্যবাদ দি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ থেংক ইউ ধন্যবাদ मानगोनां मुस्रि हाग्रामा महिलारिनिसिम जोबोद साबायखर थाबाय শ্ৰদ্ধাশীবৃন্দ এতিয়া ঐতিহাসিক বড়ো শান্তি চুক্তিৰ সকলো স্বাক্ষৰকাৰী হৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয়ক তেখেতৰ ভাষণ আগবঢ়াবলৈ আমি বিনম্ৰ অনুৰোধ জনালোঁ আজি 30 জানুৱাৰী ভাৰতৰ আৰু বিশ্বৰ কাৰণে এইটো এটা ঐতিহাসিক দিন আজিৰ দিনতে জাতিৰ পিতা মহাত্মা গান্ধীক গধূলি প্ৰাৰ্থনাৰ পৰা ঘূৰি আহোঁতে হত্যা কৰা হৈছিল আমি আজি জাতিৰ পিতা মহাত্মা গান্ধীক বিশ্ববাসীয়ে স্মৰণ কৰিছোঁ মই প্ৰথমতে আজিৰ এই শুভ দিনত জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ আজিৰ এই ঐতিহাসিক সভাত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ বিত্তমন্ত্ৰী তথা বিভিন্ন বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত অসমৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হোম মিনিষ্ট্ৰীৰ নৰ্থ ইষ্টৰ জইণ্ট ছেক্ৰেটাৰী সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়া DGP ডাঙৰীয়া প্ৰমুখে 4 crore আৰ্মি কমাণ্ডাৰ ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিভিন্ন বিষয়ববীয়াসকল আজিৰ বিশেষ তাৎপৰ্য NDFBৰ 4টা ফেকশনৰ সভাপতি প্ৰমুখে ৰঞ্জন দৈমাৰী ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া ধীৰেন বড়ো ডাঙৰীয়া আৰু চাউৰাইগৰা ডাঙৰীয়া লগতে ইয়াত উপস্থিত আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি বড়োৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ মই সকলোলৈ এই সময়ত নমস্কাৰ জনাইছোঁ আজি বিশেষকৈ এই সভা আমাৰ কাৰণে বড়ো জাতিৰ কাৰণে এটা ঐতিহাসিক সভা বুলি ক'ব লাগিব কাৰণ আজিৰ পিছত বড়ো জনগোষ্ঠীৰ যি টেগ আছিলে এই টেগটো নাইকিয়া হৈ যাব দীৰ্ঘদিনৰ ধৰি অসমৰ আৰু ভাৰতৰ সংবাদ মাধ্যমত দুটা শব্দ প্ৰচলন হৈ আছিলে অসমীয়াত বড়ো উগ্ৰপন্থী বুলি কোৱা হয় আৰু হিন্দীত বড়ো উগ্ৰবাদী বুলি কোৱা হয় যেতিয়া বড়ো উগ্ৰপন্থী আৰু বড়ো উগ্ৰবাদী এই দুটা শব্দ উচ্চাৰণ কৰে আমাৰ বুকুত অলপ আঘাত পাওঁ কি এটা জাতি কেনেকৈ উগ্ৰপন্থী হ'ব পাৰে ধৰি এইটো হ'ব পাৰে স্বাভাৱিকতে এটা উচ্চাৰণ আহে কিন্তু এইটো সকলো জাতিক সাঙুৰি লোৱাত আমি সকলোৱে দুখ পাইছিলোঁ আৰু সেই কাৰণে সকলো পক্ষৰ পৰা আপ্ৰাণ চেষ্টাত এইটো এটা
কোনোবা এটা পক্ষৰ নহয়, সকলো পক্ষৰ আপ্ৰাণ চেষ্টাত এটা কালেক্টিভ এফৰ্টত আজি এই আমি শুভ এটা ক্ষণটো দেখিবলৈ সক্ষম হলো। ইয়াৰ কাৰণে ধন্যবাদো প্ৰাপ্ত ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ হোম মিনিষ্টাৰ আৰু ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু বিশেষকৈ ইয়াত আগভাগ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই তেখেতসকলক প্ৰথমতে ধন্যবাদ জনাইছো। ইয়াৰ লগতে ব্যুৰক্ৰেটসকল আছে। আজি ইয়াত অসমৰে এজন সু সন্তান, তেখেতৰ নামটো ল'বই লাগিব, যিজনে BTC চুক্তিতো অৰিহণা আছিলে আৰু এইখন চুক্তিতো অৰিহণা আছে। তেখেতৰ নামটো হ'ল তপন ডেকা। তেখেতেও ইয়াত যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে আৰু অশেষ কষ্ট কৰি পেলাই এই কামটো কৰিলে। সেইকাৰণে আজি মই এই সকলো ব্যক্তিক প্ৰথমতে ধন্যবাদ জনাইছো বড়ো জনগোষ্ঠীৰ তৰফৰ পৰা। আজি আমি এই সময়ত বহুত কথা মই ক'ব বিচৰা নাই। ভাইলেন্স আৰু নন ভাইলেন্স এই দুটা শব্দই আমাৰ কাৰণে ইম্পৰ্টেণ্ট, কাৰণ ইতিহাস দুটা শব্দই দি লিখে বুলি কৈছে। এটা হ'ল চেলেঞ্জ, আনটো হ'ল ৰেছপন্স। চেলেঞ্জ আৰু ৰেছপন্স এই দুটা শব্দই দি সব ইতিহাস ৰচনা হয়। আৰু আমি আছিলো ভাইলেন্স আৰু নন ভাইলেন্সৰ মাজত। আমি বহুত কনফিউজ হৈ আছিলো। আমি ডেমক্ৰেটিক হ'ম নে আনডেমক্ৰেটিক হ'ম, আমি ভাইলেন্স হ'ম নে নন ভাইলেন্স হ'ম, এই দুটাৰ মাজত আমাৰ ৰেভলিউশ্যন চলি আছিলে। আৰু ৰেভলিউশ্যন শব্দটো আমি দুইটা ধৰণে ব্যৱহাৰ কৰি আহিছিলো। এটা হ'ল জাতি ৰক্ষাৰ কাৰণে, আনটো হ'ল জীয়াই থকাৰ কাৰণে। আৰু এই ৰেভলিউশ্যনটো আহি আহি এটা অন্ত পৰিল আজি, যে যিটো নেকি অধিকাৰৰ ৰেভলিউশ্যন, অধিকাৰৰ সংগ্ৰাম NDB চুক্তিৰ দ্বাৰা এইটো সমাপ্ত হ'ল। কিন্তু নতুন এটা ৰেভলিউশ্যন আমাৰ আৰম্ভ হ'ল, এইটো হ'ল শান্তি প্ৰতিষ্ঠা কৰা ৰেভলিউশ্যন। আজি মহাত্মা গান্ধীৰ ইয়াত ভজন ইয়াত শুনাইছে আমাক। মহাত্মা গান্ধী ডাঙৰীয়াৰ যিবিলাক ভজন আছিলে, সেইটো মানৱতাক লৈ পেলাই গোৱা ভজন আছিলে। আৰু সেই ভজনত যি কথাবিলাক কৈছে, এইটো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগিব। তো সেইকাৰণে আজি মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই শুভ ক্ষণত যিটো ৰেভলিউশ্যন যি কাৰণতে নহওক কিয়, সেই কাৰণবোৰক সমাধান কৰাৰ দায়িত্বটো সমাজৰো হয়, চৰকাৰৰ হয়, বিভিন্ন পক্ষৰ হয়। সেইকাৰণে মই অসম চৰকাৰক প্ৰথমে আহ্বান কৰিছো, যিখন চুক্তি কৰিলে এই চুক্তি আখৰে আখৰে যাতে ৰূপায়ণ হয়। পুনৰ বড়ো যুৱকসকলে কিতাপ পঢ়িবলৈ বাদ দি পেলাই যাতে ৰাজপথত আহিব লগা নহয়, সেইটো অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ অন্যতম মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনৰ ওপৰত নিৰ্ভৰ কৰিছে। মই আপোনালোকক এই সময়ত এই অনুৰোধটো ৰাখিছো। শান্তি, পিচটো সদায় প্ৰাইচলেছ। পিচটো আমি পোৱাটো ইমান সহজ নহয়। আজি আমি শান্তি চবে বিচাৰো। বড়ো ভূমিত উৎসাহ যিটো দেখিছো, ইয়াত আমি যি মানে কথা দেখিবলৈ পাইছো, মানুহ চেষ্টা কৰি আছিলে, মানে ৰখি আছিলে যে আমি শান্তি কেতিয়া পাবলৈ সক্ষম হ'ম। এই চুক্তিত কিমান কি পাইছে, কিমান কি পোৱা নাই, ইয়াতকে চবে বিচাৰিছে আমাক শান্তি লাগে। আৰু শান্তি পাই আজি যিটো উল্লাস হৈছে, ইয়াত আমি বুজিবলৈ পাইছো যে পিচ ইজ অলৱেজ প্ৰাইচলেছ। আৰু পিচ কি কৰে, শান্তি য'ত থাকে তাত উন্নয়ন হয়, শান্তি য'ত থাকে তাত মিউজিকৰ সৃষ্টি হয়, শান্তি য'ত থাকে ইনভেনশ্যন হয়, শান্তি য'ত থাকে কবিতাৰ সৃষ্টি হয়, শান্তি য'ত থাকে তাত ৰিচাৰ্চ হয়, শান্তি য'ত থাকে তাত সকলো সমাজ উন্নয়নৰ কাম হয়। সেইকাৰণে আমাক শান্তি সদায় লাগে। গতিকে মই চৰকাৰক ধন্যবাদ জনাইছো, লগতে সশস্ত্ৰ সংগ্ৰামীসকলক ধন্যবাদ জনাইছো। আজিৰ এনেকুৱা এটা মুহূৰ্তত তেখেতসকলে এটা ডিচিশ্যন লৈ পেলাই চবে ওলাই আহিল, বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই ওলাই আহি এটা ডাঙৰ এটা ডিচিশ্যন ল'লে যে বড়ো সমাজখন আমি অস্ত্ৰমুক্ত সমাজ কৰিম, হিংসামুক্ত সমাজ কৰিম। এই দায়িত্বটো তেখেতসকলে যে ল'লে, ইয়াৰ কাৰণে মই তেখেতকক ধন্যবাদ জনাইছো। মই তিনিটা শব্দ ইয়াত ক'ব বিচাৰিছো, কানেকশ্যন, কাৰেকশ্যন আৰু ডাইৰেকশ্যন। যেতিয়ালৈকে এই তিনিটা শব্দ আমাৰ লগত ওচৰত নাহে, আমি সমস্যা সমাধান কৰিব নোৱাৰো। যেতিয়ালৈকে কানেকশ্যন হোৱা নাছিলে, আমাৰ সশস্ত্ৰ সংগ্ৰামীবিলাক কোনোবা জংঘলত আছিল, ক'ৰবাত আছিল, এই কানেকশ্যনটো কৰিলে। কানেকশ্যন কৰাৰ লগতে কাৰেকশ্যন হ'ল, আমি কি কৰিম আৰু নকৰিম। ইয়াৰ পিছত এটা ভাল ডাইৰেকশ্যন আহিল আজি। আৰু সেই ডাইৰেকশ্যনটো লৈ পেলাই আমি সমাজখন আগুৱাই লৈ যাব লাগিব। আমি কি বিচাৰিছো, পিচফুল ছ'চাইটি, ভাইলেন্স ফ্ৰী ছ'চাইটি, কোৱালিটি ছ'চাইটি। আৰু এই ছ'চাইটিটো সম্ভৱ হ'ব এই শান্তিৰ দ্বাৰাহে। গতিকে সদশেষত মই আপোনালোকক আহ্বান কৰিছো যে আজি যিটো শান্তি চুক্তি হ'ল, এই শান্তি চুক্তিটো এটা নতুন দিগান্ত আৰম্ভ হওক, য'ত আমি জাতি জনগোষ্ঠী মিলি পেলাই একেলগে থাকিব পাৰোঁ। বড়োসকলৰ প্ৰতি আৰু বহুত বদনাম আছে, বড়োসকলৰ প্ৰতি আৰু বহুত বেয়া নাম আছে। এই বেয়া নামবিলাক আমি একেলগে গুচাব লাগিব।
সংগ্ৰামৰ সময়ত কাকবা বেহা ব্যৱহাৰ দেখাব পাৰে, কাকবা খং কৰিব পাৰে, কোনোবা ধন দাবী কৰিব পাৰে, বিভিন্ন সমস্যা হৈছে। এই সমস্যাবিলাক সকলো পাহৰি যাই পেলাই আজিৰ পৰা যাতে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলো আগবাঢ়ি আহে আৰু সেই যুৱকসকলে অহাকালি ঘৰলৈ ঘূৰি যাব, এটা স্বাভাৱিক জীৱন পাব। মই চৰকাৰক আহ্বান কৰিছো, হাগ্ৰামা মহিলা ডাঙৰীয়া আহ্বান কৰাৰ নিচিনা যিখিনি কেছ আছে সেইটো যাতে কনচিডাৰ কৰে আৰু নতুন এটা পৰিৱেশ যাতে সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আমি আমাৰ আজিৰ সভাৰ সন্মানীয় অতিথি অসম চৰকাৰৰ বিত্ত গড়কাপ্তানি তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ শিক্ষা আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মন্ত্ৰীসভাৰ সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়াকে আদি কৰি চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী, নৱদলে, ভৱেশ কলিতা ডাঙৰীয়া, আজিৰ সভাত উপস্থিত BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনৰ সভাপতি মিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া, আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, জইণ্ট ছেক্ৰেটাৰী মিনিষ্ট্ৰী অৱ হোম এফেয়াৰ্ছ সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া, GOC 4 কৰ্পছ লেফটেনেণ্ট জেনেৰেল দয়াল ডাঙৰীয়া, NDFBৰ চাৰিওটা গোটৰ প্ৰধান গোবিন্দ বসুমতাৰী, ৰঞ্জন দৈমাৰী, ধীৰেন বড়ো, চাৰিগৰাকী আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সন্মানীয় অতিথিবৃন্দ, NDFBৰ বিভিন্ন গোটৰ আজিৰ সভাত উপস্থিত সদস্যসকল, জাতিৰ পিতা মহাত্মা গান্ধীয়ে ৭২ বছৰ আগত আমাক এৰি থৈ গৈছিল এটা শান্তিৰ বিশাল বাৰ্তাৰে। ভাৰতবৰ্ষৰ প্ৰগতি আৰু ভাৰতবৰ্ষৰ বিকাশ শান্তি আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠা হ'ব, তেনে বাৰ্তা দি তেখেতে জাতিটো কন্দুৱাই আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। আজিৰ দিনটোত মই তেখেতক অসমবাসীৰ হৈ আমাৰ সকলোৰে হৈ অশ্ৰু অঞ্জলি যাচিছো। আজি দিনটো অসমবাসী আৰু ভাৰতবৰ্ষৰ বাবে এটা অতি আশ্বস্ত কৰিব পৰা দিন, এটা গুৰুত্বপূৰ্ণ দিন। यही दिन में आज NDFB का सारों गोट का करीबन 1500 वॉलेंटियर्स या जो आर्म्स रिवॉल्यूशनरी था, सारा लोग यहाँ आके अस्त्र समर्पण किया है हमारा मुख्यमंत्री सोनोवाल जी का सामने। ये संभव इसलिए हुआ कि इसलिए प्रधानमंत्री नरेंद्र मोदी जी ने उत्तर पूर्व के लिए एक नया सपना देखा। वो सपना था कि उत्तर पूर्व भारत का विकास का सबसे बड़ा इंजन बनेगा, ग्रोथ इंजन बनेगा। मोदी जी का जो संदेश था, मोदी जी का जो मैसेज था, इसका कारण आज उत्तर पूर्व शांति और प्रगति का तरफ बहुत स्पीड से आगे जा रहा है। ये एक महीना में मोदी जी का नेतृत्व में हमने दो बहुत बड़ा काम नॉर्थ ईस्ट में देखा, नॉर्थ ईस्ट में संभव हुआ। थोड़ी ही दिन पहले प्रधानमंत्री मोदी जी का आग्रह से जो ब्रू रिफ्यूजी था त्रिपुरा में, मिजोरम से वो लोग को आना पड़ा था। 20 साल वो लोग कैंप में रहा था, खाने के लिए पीने के लिए उनका पास कुछ भी नहीं था, ह्यूमन डिग्निटी बोल के उनका पास कुछ भी नहीं था। मोदी जी ने पहल किया,
अमित शाह जी ने पहल किया और त्रिपुरा का जो बीजेपी सरकार है, त्रिपुरा सरकार ने ये रेस्पॉन्सिबिलिटी स्वीकार किया कि ब्रू रिफ्यूजी को हम त्रिपुरा में ही संस्थापन करेगा, उनको हम लोग त्रिपुरा में ही जमीन देगा, त्रिपुरा का ही नागरिक मान के चलेगा। उसका कारण एक ऐतिहासिक ब्रू एकॉर्ड साइन हुआ और आज ब्रू एकॉर्ड का बाद नॉर्थ ईस्ट में और एक बहुत बड़ा कदम मोदी जी ने लिया। ये हुआ कि सारो एनडीएफबी का जो सशस्त्र आर्म्स रिवॉल्यूशन था, इसका खत्म हुआ। आपसू जैसा सिविल सोसाइटी ऑर्गेनाइजेशन इस एकॉर्ड को समर्थन किया और असम का भौगोलिक अखंडता, टेरिटोरियल इंटीग्रिटी का साथ, मैक्सिमम डिवोल्यूशन ऑफ पावर का साथ, बोडोलैंड में मैक्सिमम डिवोल्यूशन ऑफ पावर का साथ आज ये शांति चुक्ति मोदी जी और अमित शाह जी ने समापन किया। आज हम पूरा असमवासी का ओर से मोदी जी और अमित शाह को अपना धन्यवाद देना चाहता हूं। ये बोडोलैंड में स्थायी शांति लाने का कारण बहुत बहुत धन्यवाद असम सरकार का ओर से और असम वासियों का ओर से हम उनको देना चाहूंगा। मोदी जी 7 तारीख कोकराझार में आएगा और मोदी जी को बहुत बड़ा रिसेप्शन करना, उनको असम वासी का ओर से कृतज्ञता देना हम लोग का जिम्मेदारी बनेगा। और उस काम में मैं सारा बोडो सिविल सोसाइटी और बोडोलैंड में बोडोलैंड का जो वासी है, और बोडो हो नॉन बोडो हो, सबको मैं सबका योगदान का आज ही प्रार्थना करना चाहूंगा। আজিৰ সভাত আমি ইয়াত যিসকল উপস্থিত আছো, আজিৰ দিনটোত পোনপ্ৰথমে আমি মনত পেলাম এই বড়োলেণ্ড আন্দোলনৰ সময়ত যিসকল লোকৰ মৃত্যু হৈছিল। এই মৃত্যু নিৰীহ লোকৰ হৈছিল, যিসকলে হয়তো বড়ো আন্দোলনৰ বিষয়ে সম্যক জ্ঞান তেওঁলোকৰ নাছিল। আজিৰ এই দিনটোত বড়ো আন্দোলনত যিসকল নিৰীহ লোকৰ প্ৰাণ আহুতি হৈছিল, তেওঁলোকৰ পৰিয়ালবৰ্গলৈ মই অশ্ৰুৰ অঞ্জলি যাচিছো। আৰু মই ভাবো যে তেওঁলোকৰ পৰিয়ালৰ যি ত্যাগ কৰিছিল, তেওঁলোকৰ ত্যাগৰ কাৰণেই আজি বড়োলেণ্ডত শান্তি আহিছে। আৰু বড়ো আন্দোলনৰ সময়ত যিমান নিৰীহ লোকৰ মৃত্যু হৈছিল, সকলোৰে পৰিয়ালবৰ্গৰ ওচৰত আজি আমি বিনম্ৰতাৰে সৈতে থিয় হৈছো। তেখেতসকলৰ পৰিয়ালৰ হেৰুৱাজনৰ ওচৰত আমি শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু আপোনালোকৰ ত্যাগৰ কাৰণেই আজি বড়ো শান্তি চুক্তি সম্পাদন হৈছে, তেনে এক মই বাৰ্তা অসমবাসীৰ ওচৰলৈ পঠাব বিচাৰিছো। বড়ো আন্দোলনৰ সময়ত বড়োলেণ্ডৰ দাবীৰে বড়ো জাতি জনগোষ্ঠীৰ বহুত লোকে প্ৰাণ আহুতি দিছিল। এটা আদৰ্শক লৈ যে বড়ো ৰাজ্য গঠন হ'ব, তেওঁলোকলৈকেও আজিৰ এই দিনটোত মই শ্ৰদ্ধাঞ্জলি জনাইছো। আপচুৰ ভলেণ্টিয়াৰে হওক, এনডিএফবিৰ সদস্যই হওক, যিসকল আমাৰ মাজৰ পৰা আঁতৰি গৈছিল, তেওঁলোককো মই আজিৰ দিনটোত শ্ৰদ্ধাঞ্জলি জনাইছো। শান্তি চুক্তি, আৰ্মি আৰু পুলিচ বলৰ আজি এক বিপদসংকুল পৰিৱেশৰ মাজতো পুলিচ, আৰক্ষী আৰু সেনা বাহিনীৰ জোৱানসকলে কাম কৰিছিল। তেওঁলোকৰো বহুত লোক এই সমগ্ৰ ঘটনাৱলীৰ মাজত হেৰাই গৈছিল। মই আজিৰ এই দিনটোত নিৰাপত্তা বাহিনী, আৰ্মিয়ে হওক, আমাৰ অসম পুলিচে হওক, চেণ্ট্ৰেল পেৰামিলিটাৰী ফৰ্চে হওক, সকলোৰে জোৱানসকলৰ কাৰণে মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ পৰিয়ালসকললৈ মই শ্ৰদ্ধাঞ্জলি জনাইছো। মই ভাবো যে সকলোৰে ত্যাগৰ কাৰণে আজি আমাৰ ইতিহাসত এই সোণালী দিনটো আমি দেখিব পাইছো। এনডিএফবিৰ চাৰিওটা ফৈদে একেলগে লগত আপচু, ইউবিপিঅ আৰু বিপিএফৰ সমৰ্থনেৰে
গোটেই বড়ো চিভিল ছ'চাইটিৰ সমগ্ৰ অংশীদাৰে একলগ হৈ স্বাক্ষৰ কৰা এই চুক্তিখন সঁচা অৰ্থত আমি ঐতিহাসিক বুলি ক'ব লাগিব 1966 চনত পিটিচিএ মুভমেণ্ট আৰম্ভ হৈছিল তাৰ পিছত বড়ো জাতিৰ বডৌফা বা পিতৃস্বৰূপ উপেন বৰ্মা ডাঙৰীয়াই বড়ো আন্দোলনক এক নতুন মাত্ৰা দিছিল 1993 চনত শান্তি চুক্তি হৈছিল সেই শান্তি চুক্তিত আপসু অংশীদাৰ হোৱা নাছিল তাৰ ফলত সংগ্ৰাম চলি আছিল 2003 চনত বড়ো চুক্তি স্বাক্ষৰিত হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বড়ো সমাজখনে শান্তিৰ এক নতুন ইতিহাস আৰম্ভ কৰিলে কিন্তু তাৰ পিছতো এনডিএফবি সকল বাহিৰত থকাৰ কাৰণে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কেইবাটাও দাবী অমীমাংসিত হৈ থকাৰ কাৰণে শান্তিৰ ওচৰত থাকিও আমি শান্তিৰ বতাহখিনি সম্পূৰ্ণভাৱে পোৱা নাছিলোঁ আজি সেই দিনটো সমাগত হ'ল যি দিনটোত প্ৰমোদ বড়ো ডাঙৰীয়া আপসু মিনেশ্বৰ বসুমতাৰী ইউবিপিঅ হাগ্ৰামা মহিলাৰী বিটিচি বিপিএফ লগত চাৰিওটা এনডিএফবিৰ গোটে আমাৰ ইয়াত একলগ হৈ অসমৰ ভৌগোলিক অখণ্ডতা আৰু বড়ো স্বায়ত্ত শাসনৰ পূৰ্ণাংগ যিটো ৰূপ সেই ৰূপটো আমি পাবলৈ সক্ষম হলো মই ভাবো যে ইয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি আনিব মই আন্দোলনকাৰীসকলক আশ্বস্ত কৰিব খোজো যে আমি ইয়াত বড়ো চুক্তিত আমি প্ৰতিশ্ৰুতি দিছো যে নতুন বড়ো ভিলেজক সংলগ্ন কৰা হ'ব আৰু অনাবড়ো গাঁওসমূহক ওলাই যোৱাৰ বাবে এটা সুবিধা দিয়া হ'ব তাক আমি আখৰে আখৰে পালন কৰিম বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ বাবে বা যি ভিলেজ সংলগ্ন নহ'ব তেওঁলোকৰ বাবে স্বায়ত্ত শাসনৰ বাবে এই বিধানসভাৰ অধিৱেশনতে আমি বড়ো কছাৰী অট'নমাছ কাউন্সিল বিল আনিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ সেই কাম আমি কৰিম আজি আপোনালোকক আমি ক'ব বিচাৰিছো অসমৰ ৰাজ্যিক ভাষাৰ লগত বড়ো ভাষাক সহযোগী ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাৰ্বত্য অঞ্চলত বড়ো লোকৰ মৰ্যাদা আৰু আমাৰ বড়োলেণ্ডলৈ পূৰ্ণাংগ স্বায়ত্ত শাসনৰ জৰিয়তে যি আমি এই চুক্তিত প্ৰতিশ্ৰুতি দিছো সেই চুক্তি আমি আখৰে আখৰে পালন কৰিম প্ৰথমবাৰৰ বাবে আমাৰ আৰক্ষী বিভাগে প্ৰস্তুত কৰিছে যে এনডিএফবিৰ কোনো সদস্য তেওঁলোকে যাতে আকৌ এবাৰ কোনো ভুল ৰাস্তাত যাব নালাগে সকলোৰে বাবে এখন সম্পূৰ্ণ আৰু সৰ্বাংগ সুন্দৰ ৰিহেবিলিটেশ্যন পলিচি আমি নিৰ্মাণ কৰিম আৰু সেই পলিচি আমি কাৰ্যত পৰিণত কৰিম মই এনডিএফবিৰ চাৰিওটা গোটৰ লিডাৰসকলৰ লগত ধীৰেন বড়ো গোবিন্দ বসুমতাৰী চাইৰাগা আৰু ৰঞ্জন দৈমাৰী সকলোৰে লগত আলোচনা কৰি will prepare a comprehensive relief and rehabilitation policy so that nobody has to go back again to some other area they remain in the mainstream ami ekhon sundor rehabilitation policy ami nirman korim moi ajir ei sabhat স্পষ্ট ভাবে এটা কথা কব বিচাৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে অসমত স্থায়ী শান্তিৰ কাৰণে কাম কৰিছে আজিৰ এই শান্তি চুক্তি তাৰ এক জ্বলন্ত উদাহৰণ আজিৰ এই মঞ্চৰ পৰাই মই অসমৰ আন সশস্ত্ৰ সংগ্ৰামী বিশেষকৈ ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম বা সংযুক্ত মুক্তি বাহিনী অসমকো মুকলি আলোচনাৰ বাবে এই মঞ্চৰ পৰাই তেওঁলোককো মই নিমন্ত্ৰণ জনাইছো যাতে অসমলৈ আমি স্থায়ী শান্তি উভতাই লৈ আহিব খোজো কাৰণ অসমৰ ভৱিষ্যত ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন আমি 6 নম্বৰ হ'বৰ কাৰণে আমি জন্ম নাই আমি 1ৰ পৰা 5 নম্বৰৰ ভিতৰত আমি থাকিব লাগিব আৰু সেই উদ্দেশ্যে আমি একেলগে কাম কৰিব লাগিব
এই চুক্তি কেতিয়াও সম্ভৱ নহলহেঁতেন যদি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টা নাথাকিলেহেঁতেন। ৰাতি 2টা বজাত, ৰাতি 3টা বজাত, ৰাতিপুৱা 7টা বজাত কোনোবা এটা ক্ষণ নাই, কোনোবা এটা পণ নাই যিটো সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই চুক্তিখনৰ বিষয়ে আলোচনা কৰা নাছিলে। আজিৰ এই সভাত অসমবাসী ৰাইজৰ হৈ অসমক মনে প্ৰাণে ভাল পোৱা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ মই কৃতজ্ঞতা জনাইছো। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বদন্যতা আৰু সকলোকে সামৰি এখন শ্ৰেষ্ঠ অসমৰ কল্পনা তেওঁৰ বিৰাজমান হৈ থকা সোণোৱাল ডাঙৰীয়াৰ সহযোগিতাই আজি আমাক এই পৰ্যায়লৈকে তেখেতৰ চৰকাৰখনৰ এক অন্যতম সফলতাৰ কীৰ্তি স্বৰূপে আজি আমি এই পৰ্যায়ত উপনীত হ'ব পাৰিছো। চুক্তি স্বাক্ষৰ যেতিয়া হয় বহু লোকে নীৰৱভাৱে ইয়াৰ পিছফালে কাম কৰে। সেইসকল লোকৰ কথা ইতিহাসে কেতিয়াও স্বীকৃতি নিদিয়ে। ইতিহাসৰ পাতত তেওঁলোক নোহোৱা হৈ থাকে কাৰণ তেওঁলোকে পিছফালৰ পৰা কাম কৰে। কিন্তু আজিৰ এই মুহূৰ্তত মই কেইগৰাকীমান ব্যক্তিৰ নাম কৃতজ্ঞতাৰে সৈতে ল'ব খোজো। অসম কেডাৰৰ দুগৰাকী বিষয়া, ভাৰতৰ গৃহ সচিব, আমাৰ কেডাৰৰ বিষয়া অজয় ভাল্লা ডাঙৰীয়া আৰু আমাৰ ডিৰেক্টৰ অফ ইণ্টেলিজেন্স ব্যুৰো অৰবিন্দ কুমাৰ, যি অসম কেডাৰৰ IPS অফিচাৰ, তেওঁলোক দুজনৰ যি প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাৰ কাৰণে আজি আমি এই চুক্তিখন দেখা পাইছো বুলি ক'লে ভুল কৰা নহ'ব। তেখেত দুজনক সক্ৰিয়ভাৱে সহায় কৰা ইণ্টেলিজেন্স ব্যুৰোৰ এডিশ্যনেল ডাইৰেক্টৰ অক্ষয় কুমাৰ আৰু অসমৰ সুযোগ্য সন্তান তপন ডেকা ডাঙৰীয়াৰ নেৰা নোপোৱা প্ৰচেষ্টাই এই দিনটোলৈ আমাক লৈ আহিবলৈ প্ৰেৰণা দিছিল। এই চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ জইণ্ট ছেক্ৰেটাৰী সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া, যি আমাৰ মাজত উপস্থিত আছে, তেখেতৰ যিটো পজিটিভ এপ্ৰ'চ আছিলে সেই পজিটিভ এপ্ৰ'চৰ কাৰণে আজি আমি এই দিনটো দেখিবলৈ পাইছো বুলি ক'লে ভুল কৰা নহয়। অসম চৰকাৰৰ হৈ মই চেন্ট্ৰেল ইউনিয়ন হোম ছেক্ৰেটাৰী অজয় ভাল্লা, ডাইৰেক্টৰ অফ ইণ্টেলিজেন্স ব্যুৰো অৰবিন্দ কুমাৰ, এডিশ্যনেল ডিৰেক্টৰ অফ ইণ্টেলিজেন্স ব্যুৰো অক্ষয় কুমাৰ আৰু আমাৰ তপন ডেকা ডাঙৰীয়া আৰু আমাৰ সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া জইণ্ট ছেক্ৰেটাৰী হোম এফেয়াৰ্ছ, তেখেতসকললৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এই চুক্তিৰ লগত আমাৰ অসম চৰকাৰৰ হৈ আমাৰ চিফ ছেক্ৰেটাৰী কুমাৰ সঞ্জয় কৃষ্ণ, জিষ্ণু বৰুৱা আৰু আমাৰ DGP ভাস্কৰ জ্যোতি মহন্তই যি কণ্ট্ৰিবিউশ্যন দিছিল তাৰ বাবেও মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এই চুক্তি কেতিয়াও সম্ভৱ নহলহেঁতেন যদি BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এটা ইতিবাচক ভূমিকা নাথাকিলেহেঁতেন। আজিৰ এই মুহূৰ্তত মই BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছো আৰু তেখেতৰ সহযোগিতাৰ বাবে আজি আমি এই পৰ্যায়ত উপনীত হ'ব পাৰিছো। মই আগতে কৈছো 93 চনত চুক্তি হৈছিল, 2003 চনত চুক্তি হৈছিল, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাৰ দাবীসমূহ সম্পূৰ্ণভাৱে সমাধান নোহোৱা বাবে কৰবাত নহয় কৰবাত সেই ইস্পিত শান্তিটো আমি পোৱা নাছিলো। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক লৰেন্স বসুমতাৰী ডাঙৰীয়াৰ যি পজিটিভ এপ্ৰ'চ আছিল, বড়োলেণ্ডত সকলো সন্তান তেওঁলোকৰ মাতৃৰ বুকুচালৈ উভতি আহক, বড়োলেণ্ডত শিক্ষা সংস্কৃতিৰ এক নতুন দিগন্ত আৰম্ভ হওক, আপচুৰ যি কল্পনা আছিল সেই কল্পনা বাবে আজি আমি এই দিনটোত উপনীত হ'ব পাৰিছো। মই NDFBৰ চাৰিওটা গ্ৰুপৰ মুৰব্বী চাইৰগ্ৰা ডাঙৰীয়া, যোন সশস্ত্ৰ সংগ্ৰামৰ পৰা কেইদিনমান আগত মাত্ৰ উভতি আহিলে, ধীৰেন বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া
আৰু ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মই কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। সকলোৱে মিলি আমি অখণ্ড অসম আৰু শান্তি আৰু প্ৰগতিৰ বড়োলেণ্ড নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এতিয়া শ্ৰদ্ধাৰ সুধীবৃন্দ, আমি বিনম্ৰ অনুৰোধ জনাইছো আমাৰ আজিৰ এই সভাখনিৰ মুখ্য অতিথি, আমাৰ পথপ্ৰদৰ্শক, আমাৰ গঢ়ি ধৰোঁতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰি আমাক উৎসাহিত কৰিবলৈ। আজি এই অনুষ্ঠানত মঞ্চত মোৰ সৈতে উপস্থিত থকা অনুষ্ঠানটোৰ বিশিষ্ট অতিথি অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানি আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে আজি এই অনুষ্ঠানত উপস্থিত থকা অসম মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া, ফ'ৰ ক্ৰপছৰ GOC লেফটেনেণ্ট জেনেৰেল শান্তাম দয়াল ডাঙৰীয়া, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়া, SIB যুটীয়া সঞ্চালক ৰশ্মি সিনহা ডাঙৰীয়ানী, আপছুৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, UBPৰ সভাপতি মিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু NDFB চাৰিটা গোটৰ সন্মানীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়া, ৰঞ্জন দৈমাৰী ডাঙৰীয়া, ধীৰেন বড়ো ডাঙৰীয়া, B চাওৰাই গৌৰা ডাঙৰীয়া, সভাত উপস্থিত মোৰ অসম চৰকাৰৰ সতীৰ্থ বিধায়কসকল, অসম আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনী বিষয়া কৰ্মচাৰীসকল, NDFB বিভিন্ন পৰ্যায়ৰ কেডাৰসকল আৰু উপস্থিত সাংবাদিক বন্ধুসকল, আজি দিনটো আমাৰ সকলোৰে বাবে অত্যন্ত স্মৰণীয় দিন। জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি আদৰ্শৰে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানৱ সমাজক এখন সুন্দৰ সমাজ নিৰ্মাণ কৰাৰ উদ্দেশ্যে অমৰ বাণী অৰ্পণ কৰি গ'ল, সেইগৰাকী মহান মনীষীৰ পবিত্ৰ স্মৃতিত মই আজি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধী অহিংসা নীতিৰে এখন শক্তিশালী শান্তিৰ সমাজ নিৰ্মাণ কৰাৰ উদ্দেশ্যে জীৱনজোৰা সাধনাত মগ্ন হৈছে। আজি কেৱল ভাৰতবৰ্ষৰ জনগণেই নহয়, বিশ্বৰ 700 কোটি জনতাই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মানৱ সমাজ শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে। সেইগৰাকী
জাতিৰ পিতা মহাত্মা গান্ধীলৈ মই কৌটি কৌটি প্ৰণিপাত যাচিছোঁ। আৰু আজিৰ দিনটোতেই NDAB চাৰিটা গোটে অস্ত্ৰ সম্বৰণ কৰি এই কথা প্ৰমাণ কৰিলে যে তেখেতসকলে মনে প্ৰাণে অসমৰ বুকুত শান্তি বিচাৰে। আজি মই আপসু UBPO লগতে NDAB চাৰিটা গোটৰ নেতৃস্থানীয় ব্যক্তিসকলক মই বিশেষভাৱে স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে মিলি অসমৰ বুকুত স্থায়ী শান্তি ব্যৱস্থা অটুট ৰখাৰ নিমিত্তে প্ৰয়াস কৰিছে। BTC মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও এই যাত্ৰাত আন্তৰিকতাৰ ইতিবাচক দৃষ্টিভংগী অংশগ্ৰহণ কৰিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ যে আজি যি লক্ষ্যৰে অসম চৰকাৰে BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য চৰকাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে, সেই লক্ষ্যত আপোনালোকেও ইতিবাচক দৃষ্টিভংগীৰে ইন্ধন যোগাবৰ বাবে যি পদক্ষেপ লৈছে এইটো অত্যন্ত আদৰণীয়। আমি অসমীয়া সন্তান হিচাপে অসমখন সকলো প্ৰকাৰে শক্তিশালী কৰি তুলিব লাগিব। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ দ্বাৰা আমি আমাৰ শক্তি বৃদ্ধি কৰিব লাগিব। বড়ো সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে যি চুক্তি স্বাক্ষৰ কৰা হৈছে, এই চুক্তি আগন্তুক দিনত আখৰে আখৰে পালন কৰাৰ নিমিত্তে এইখন চৰকাৰ দায়বদ্ধ, প্ৰতিজ্ঞাবদ্ধ। আজি এই শুভক্ষণত এই চুক্তিৰ বাবে দুগৰাকী মহান নেতাক আমি অসমৰ 3 কোটি 30 লক্ষ ৰাইজৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। সেই দুগৰাকী মহান নেতা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। দুয়োগৰাকী মহৎ প্ৰচেষ্টাত আজি এই কাম সম্ভৱ হৈছে। আৰু মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই এই কামত আত্মনিয়োগ কৰি গোটেই বিষয়টো ইতিবাচক দৃষ্টিভংগীৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আমি আজি এই মুহূৰ্তত যিসকল NDABৰ নিষ্ঠাবান সদস্য ইয়াত যোগদান কৰিছে, মই তেখেতসকলক আহ্বান জনাব বিচাৰো যে আপোনালোকে অসমৰ সমাজ জীৱনৰ শক্তিশালী মানৱ সম্পদ, আপোনালোকক ঈশ্বৰে বহু দক্ষতাৰ যোগ্যতা দৃঢ়তা দিছে, নিৰ্ভীকতা দিছে। এইখিনি মানৱ সম্পদ যদি আমি আগন্তুক দিনত অসমৰ সৰ্বাংগীন বিকাশৰ বাবে যদি আমি প্ৰয়োগ কৰোঁ, তেতিয়া নিশ্চিতভাৱে অসম শক্তিশালী হ'ব। কেৱল ভাৰতবৰ্ষৰ বুকুতে নহয়, দক্ষিণ পূব এছিয়াৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে আমি নিজৰ পৰিচয় দাঙি ধৰিব বিচাৰোঁ। আৰু এই কাম সম্ভৱ। অসমীয়া জাতিৰ যি বীৰত্বৰ কাহিনী আছে, বীৰ লাচিত বীৰ চিলাৰায়, আৰু এই গোটেই বীৰত্বৰ কাহিনী যাতে বিশ্বৰ মানৱ সমাজে উমান পাব পাৰে। আজি বড়ো সম্প্ৰদায় নিৰ্ভীক কৰ্ম উদ্যোগী জাতি বুলি আজি ভাৰতবৰ্ষৰ সকলো মানুহে জানে। গতিকে আপোনালোকৰ এই বীৰত্বখিনি আমাৰ সমাজ গঠন প্ৰক্ৰিয়াত আপোনালোকে আত্মনিয়োগ কৰক। আমাৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰক। কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি আমাৰ শ্ৰেষ্ঠতা আমি প্ৰদৰ্শন কৰাৰ যাত্ৰাত আমি আত্মনিয়োগ কৰিব লাগিব। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ যে আজি এই শুভক্ষণত যিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, তেখেতসকলেও আগন্তুক দিনত নিজৰ সতীৰ্থসকলক, যিসকলে এইখন সভালৈ অহা নাই, তেখেতসকলক আপোনালোকে অনুপ্ৰাণিত কৰিব লাগিব। আমি সকলোৱে এটা পৰিয়ালৰ সদস্য। আমি টিম আছাম মানসিকতাৰে কাম কৰিব লাগিব। আৰু এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একোৱেই থাকিব নোৱাৰে। সকলো কাম মানুহে কৰিব পাৰে। ইয়াৰ বাবে কেৱল ইচ্ছা শক্তিৰ প্ৰয়োজন, সততা আৰু নিষ্ঠাৰ প্ৰয়োজন। মহামানৱ মহাত্মা গান্ধীয়ে যদি বিশ্বৰ 700 কোটি জনতাক এটা অহিংসা বাণীৰে ঐক্যবদ্ধ কৰিব পাৰে, তেতিয়াহ'লে আমি সেই পথৰে দৃঢ়তাৰে যদি আমি আগুৱাই যাবলৈ প্ৰয়াস কৰোঁ, নিশ্চিতভাৱে অসাধ্য সাধন কৰিব পাৰিম। আজি বড়ো সমাজৰ যিবিলাক মৌলিক সমস্যা আছে, শিক্ষাই হওক, সামাজিক হওক, অৰ্থনৈতিক হওক, এই সকলোবিলাক সমস্যা সমাধান কৰাৰ বাবে আগন্তুক দিনত আমি সকলোৱে মিলি কাম কৰিব লাগিব। এখন চুক্তি আজি স্বাক্ষৰ কৰা হ'ল, শান্তি চুক্তি। কেৱল অসমৰ বুকুতে নহয়, ভাৰতবৰ্ষৰ বা বিশ্বৰ অন্যান্য ঠাইতো এই শান্তি চুক্তিক লৈ মানুহ আনন্দিত হৈছে। মই কেইবাটাও ফোন পাইছোঁ বিদেশৰ পৰা। আমাৰ অসমীয়া সন্তানে সেইবিলাক ইউৰোপৰ পৰা পাইছোঁ, আমেৰিকাৰ পৰা পাইছোঁ,
দক্ষিণ পূব এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা পাইছোঁ তেখেতসকলক মোক অভিনন্দন জনাইছোঁ এইটো সাধাৰণ কাম নহয় আপোনালোকে উল্লেখযোগ্য পদক্ষেপ লৈছে হিংসাৰ পথ ত্যাগ কৰি অহিংসা নীতিৰে নিজৰ জীৱন গঢ় দিয়াৰ নিমিত্তে যি শক্তিশালী সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ দ্বাৰা অসমে নিশ্চিতভাৱে আগন্তুক দিনত নিজৰ শক্তিশালী পৰিচয় বিশ্বৰ বুকুত দাঙি ধৰিবলৈ সক্ষম হ'ব গতিকে সেই দৃঢ়তাৰে আমি আগবাঢ়িব লাগিব আজি চুক্তিত যিমানবিলাক দফা সন্নিৱিষ্ট কৰা হৈছে প্ৰতিটো দফাই যাতে আগন্তুক দিনত আন্তৰিকতাৰে কাৰ্যকৰী ৰূপ দিব পৰা যায় তাৰ বাবে এইখন চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমি দৃঢ়তাৰে কাম কৰিম গতিকে সেইবাবে আজি দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন আজি কিছুদিনৰ আগতে 8টা সহস্ৰ সংগ্ৰামত বিশ্বাসী বিভিন্ন কেডাৰে আত্মসমৰ্পণ কৰি এই কথা তেখেতসকলে প্ৰমাণ কৰিলে যে তেখেতসকলেও হিংসা নিবিচাৰে অহিংসা বিচাৰে শান্তি বিচাৰে গতিকে শান্তিৰ যোগেদি প্ৰগতি সম্ভৱ গতিকে মই ভাবোঁ যে আগন্তুক দিনত আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এটা সুস্থ সবল শৈক্ষিক পৰিৱেশ প্ৰদান কৰাৰ নিমিত্তে আমি কাম কৰিব লাগিব আমাৰ অসমৰ হাৰুৱা মাটিত যিমান উৰ্বৰতা আছে যিমান শক্তি আছে ইয়াৰ শক্তি দুগুণ বৃদ্ধি কৰাৰ নিমিত্তে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা যেনেধৰণৰ বিজ্ঞানসন্মতভাৱে আঁচনিৰ প্ৰয়োজন সেই আঁচনি আমি প্ৰস্তুত কৰিম আজি যিসকলে ইয়াত আত্মসমৰ্পণ কৰিছে তেখেতসকলৰ সংস্থাপনৰ নিমিত্তে এইখন চৰকাৰে নিষ্ঠাৰে কাম কৰিব যেনেধৰণে ডক্টৰ শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে আমি আপোনালোকৰ চুক্তি স্বাক্ষৰকাৰীৰ সৈতে আলোচনাত মিলিত হ'ম বিটিচি মুৰব্বীৰ সৈতে আলোচনাত মিলিত হ'ম সকলোৱে মিলি আগন্তুক দিনত এনেধৰণে আঁচনি প্ৰস্তুত কৰিম যি আঁচনিৰ দ্বাৰা যাতে আজি প্ৰতিগৰাকী NDFB আমাৰ কৰ্মকৰ্তা যাতে মৰ্যাদা সহকাৰে সংস্থাপিত হ'ব পাৰে মৰ্যাদা সহকাৰে যাতে উপাৰ্জন কৰিব পাৰে স্বাৱলম্বী হ'ব পাৰে উপাৰ্জনৰ ক্ষেত্ৰত লক্ষ্য হ'ব অসমৰ বুকুত সকলো সময়তে শান্তি বিৰাজমান কৰা গতিকে সেইবাবে মই আজি শুভক্ষণত আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মই অভিনন্দন জনাইছোঁ যে আপোনালোকে এটি সাৰ্বজনীন চিন্তাৰে উদ্বুদ্ধ হৈ এই কামত আত্মনিয়োগ কৰিছে গতিকে মই চৰকাৰৰ মুৰব্বী হিচাপে বিশ্বাস কৰোঁ যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 33খন জিলাৰ জনগণে আমি একেলগে মিলিত প্ৰচেষ্টাৰে আমি যদি কাম কৰোঁ আমাৰ মাজত সমন্বয় ধাৰা শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব জীয়াই ৰাখোঁ তেতিয়াহ'লে এইখন সমাজেই পৃথিৱীৰ বুকুত অন্যতম শক্তিশালী সমাজ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব আজি শুভক্ষণত আৰু মই বেছি দীঘলীয়া কৰিব বিচৰা নাই मैं आज इस अवसर पर जो शांति समझौता किया गया है आपसू UBPO और हमारे NDFB अलग अलग यूनिट से इसके लिए मैं विशेष रूप से हृदय से असम की जनता की तरफ से देश के हमारे आदर्शवादी नेता प्रधानमंत्री नरेंद्र मोदी जी को और गृह मंत्री अमित शाह जी को आभार व्यक्त करना चाहता हूं हृदय से धन्यवाद देना चाहता हूं क्योंकि उन लोगों ने हमें जो मदद किया और उनकी दिल में असम के लिए जो सद्भावना बसा हुआ है वो चाहते हैं भक्ति भावनाओं से चाहते हैं निष्ठा से चाहते हैं कि असम प्रगति करे असम आगे बढ़े नॉर्थ ईस्ट आगे बढ़े इसके लिए जब से मोदी जी ने दायित्वभार संभाला तब से हमने देखा हर लोगों ने देखा नॉर्थ ईस्ट का 8 प्रदेश से लोगों ने देखा कि असम और नॉर्थ ईस्ट के विकास के लिए अपने मंत्रिमंडल के साथियों को हर 15 दिन के अंदर नॉर्थ ईस्ट दौरा करने के लिए आदेश जारी किया और साथ साथ में अधिकारियों को भी बोला कि आप नॉर्थ ईस्ट जाइए अपने विभाग का कार्यक्रम को सही समय पर लागू कीजिए ऐसा प्रधानमंत्री स्वतंत्रता के पिछले 70 साल के अंदर हमें कभी नहीं देखा जिन्होंने इतना तक कदम उठाया ताकि नॉर्थ ईस्ट को उन्होंने अलग सा पहचान बनाने के सिलसिले में हमें नई नई नैरेटिव से पुकारा नॉर्थ ईस्ट देश के अस्तलस्मी नॉर्थ ईस्ट नई इंजन फॉर इंडियाज ग्रोथ तो इतना तक हमारा अनुभव जगाया हौसला दिया हिम्मत दिया साहस दिया सहयोग किया
इसकी वजह से आज ये समझौता संभव हुआ। तो इसलिए हमें सबको मिलकर एक साथ मेहनत करना होगा। अगर मेहनत हम निष्ठा से करेंगे, कठोर परिश्रम करेंगे, तो परिवर्तन हमारी जिंदगी में संभव होगा। গতিকে সেইভাবে পৰম আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, গৃহমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে শক্তিশালী পদক্ষেপ লৈছে, তাৰ বাবে আজি আমি এটা সুযোগ পাইছো। গতিকে এই সুযোগটো আমি কোনো কাৰণত হেৰুৱাব নালাগে। এই সুযোগটো সদ্ব্যৱহাৰ কৰিব লাগিব। দিছ ইজ এ গোল্ডেন অপৰচুনিটি ফৰ আৱাৰ গ্ৰোথ, फॉर आवर यूनिटी ऑफ लिविंग। कितना बड़ा संदेश हम देशवासियों को दे सकता है। हम एक है। भारत माता की, भारत माता की, यही हमारा स्लोगन होना चाहिए। ये भारत शेष भारत। इसी लक्ष्य को हासिल करने के लिए हमें हर व्यक्ति को मेहनत करना होगा। बोरो समाज का एक अच्छा रेपुटेशन है, खास रेपुटेशन यही है, ये समाज साहसिक है, कठोर परिश्रमी है। ये समाज कभी भी सिर झुका के बात नहीं करते, सिर उठा के बात करते हैं। स्वाभिमान का बहुत बड़ा ये प्रतीक है। तो इसलिए हम चाहते हैं कि बोरो समाज आगे बढ़े, और बोरो समाज आगे बढ़ने का मतलब है असमिया समाज आगे बढ़ना। आज इस समारोह पर हमारे देश की जो भी इंडियन आर्मी की ऑफिशियल है, लेफ्टिनेंट जनरल, साथ साथ में बाकी अधिकारी जो है, पैरामिलिट्री फोर्सेस के हैं, असम पुलिस के हैं, मैं सबको विशेष रूप से धन्यवाद देना चाहता हूं। आप लोगों ने बहुत कष्ट उठाया, देश की हिफाजत के लिए आपने जो मेहनत किया, जो कुर्बानी दी, ये देशवासी कभी भूलेंगे नहीं। इज्जत से इसलिए देशवासी आपको पुकारते हैं, आप पर विश्वास भी रखती है। ये वर्दी जो है, ये वर्दी देश का सुरक्षा के लिए है, देश की ईमान, देश के स्वाभिमान के लिए है। इसलिए मैं आज এইখন সভাত আমাৰ অসম পুলিচৰ লগতে ভাৰতীয় সামৰিক বাহিনী লগতে অন্যান্য অতিৰিক্ত নিৰাপত্তা বাহিনী সকলোকে মই ধন্যবাদ জনাইছো। আৰু লগতে মই আশা ৰাখিছো যে আগন্তুক দিনত আমি চৰকাৰ আৰু জনসাধাৰণ মিলিত প্ৰচেষ্টাৰে আমাৰ ভৱিষ্যত আমি গঢ় দিম। কিন্তু এটাই কথা, যিহেতুকে আজি শুভক্ষণত এই দিনটো 30 জানুৱাৰী শ্বহীদ দিৱস, জাতিৰ পিতা মহাত্মা গান্ধীয়ে জীৱনৰ সৰ্বোচ্চ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰিলে, এখন সুন্দৰ মানৱ সমাজ নিৰ্মাণ কৰিলে। গতিকে সেইগৰাকী মহান ব্যক্তিৰ পবিত্ৰ স্মৃতিত আজি অস্ত্ৰ সম্বৰণ কৰিছে NDFB 4টা গোটে। মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছো। আৰু আপছো ABPয়ে আপোনালোকে গোটেই চুক্তিখন সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত যিখিনি অৰিহণা আগবঢ়ালে, আপোনালোককো ধন্যবাদ জনাইছো। আৰু এই গোটেই কামটোত BTC মুৰব্বী হাগ্ৰামা মহিলা ডাঙৰীয়াও যি আন্তৰিক পদক্ষেপ ললে, তাৰ বাবে তেখেত কৃতজ্ঞতাৰ পাত্ৰ। আৰু তেখেতৰ কাৰ্যকালত BTC এলেকাত যিমান শান্তি ব্যৱস্থা সম্ভৱ হ'ল, তাৰ বাবে এই সকলোবিলাক কাম আজি সম্ভৱ হৈছে। আৰু বিশেষকৈ এই গোটেই প্ৰক্ৰিয়াটোত মই অত্যন্ত আনন্দৰে কওঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নেডাৰ অধ্যক্ষ, কেৱল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্পৰ্শকাতৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে দিনে নিশাই পৰিশ্ৰম কৰিছে, তেখেতো কৃতজ্ঞতাৰ পাত্ৰ। গতিকে আজি এইখিনি কথাকে কৈ মই পুনৰ সমবেত আপোনালোক সকলোটিলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় হিন্দ। নিজৰ কৰ্মেৰে আৰু শব্দেৰে আমাক প্ৰেৰণা যোগোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এতিয়া সুধীবৃন্দ, আমি অনুৰোধ জনাইছো অসম আৰক্ষী বিশেষ শাখাৰ মহাপৰিদৰ্শক মাননীয় শ্ৰীযুত হীৰেন চন্দ্ৰ নাথ মহোদয়ক শলাগৰ শৰাই আগবঢ়াবলৈ। সকলোকে শ্ৰদ্ধা জনাই মই শলাগৰ শৰাই আগবঢ়াব বিচাৰিছো।
জয় জয়তে মই অসমৰ শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক শলাগৰ শৰাই আগবঢ়াইছো। ছাৰ, সন্ত্ৰাসবাদ মুক্ত অসম গঢ়াত আপোনাৰ যি সপোন তাৰ বাবে আমি সকলোৱে বদ্ধপৰিকৰ। আজিৰ এই অনুষ্ঠানটিৰ পাতনিৰে পৰা আপুনি আমাক দিহা পৰামৰ্শ দি আৰু এই অনুষ্ঠানটো পতাৰ বাবে যি ধৰণে উৎসাহিত কৰি আহিছে আৰু আজি অতি ব্যস্ততাৰ মাজতো ইয়াত উপস্থিত থাকি আমাৰ সকলোৰে লগতে NDFBৰ আটাইকেইটা গোটৰ নেতা আৰু সদস্যসকলক উৎসাহিত কৰাৰ বাবে আপোনাক শ্ৰদ্ধা সহকাৰে আন্তৰিক ধন্যবাদ জনালো। শান্তি প্ৰক্ৰিয়া আনয়নত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়াই সদায় এক বলিষ্ঠ ভূমিকা লৈ আহিছে। আনকি এই বড়ো চুক্তিটো তেখেতে যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰিছে বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। ছাৰ, এই অনুষ্ঠানটি সম্পন্ন কৰাত আপোনাৰ বহুমূলীয়া দিহা পৰামৰ্শৰ লগতে আজি নিজেই আপুনি এই অনুষ্ঠানটিত উপস্থিত থাকি NDFBৰ নেতা কেডাৰসকলৰ লগতে আমাক কৃতাৰ্থ কৰিছে। আপোনালৈ আমাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো। আজিৰ আমাৰ এই অনুষ্ঠানটি উপস্থিত থাকি উৎসাহিত কৰাৰ বাবে ইয়াত আমাৰ মাজত আছে অসম চৰকাৰৰ কেইবাগৰাকীও শ্ৰদ্ধেয় মন্ত্ৰী, MP, MLA আৰু বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল। তেওঁলোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছো। মঞ্চত উপবিষ্ট অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মুখ্য সচিব শ্ৰীযুত কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া, BTCৰ মুখ্য কাৰ্যবাহী শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, মিহিনেশ্বৰ বসুমাতাৰী ডাঙৰীয়া, আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, GOC 4 কোৰ লেফটেনেণ্ট জেনেৰেল শান্তনু দয়াল, ABSM, SM, VSM, JSNE মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ শ্ৰী সত্যেন্দ্ৰ গৰ্গ ডাঙৰীয়া, এডিশ্যনেল চিফ ছেক্ৰেটাৰী শ্ৰী জিষ্ণু বৰুৱা ডাঙৰীয়া, এডিশ্যনেল DGP ল এণ্ড অৰ্ডাৰ শ্ৰী GP সিং ডাঙৰীয়া, শ্ৰীমতী ৰশ্মি সিনহা ডাঙৰীয়ানী আৰু অসম চৰকাৰৰ আৰক্ষী, ইণ্ডিয়ান আৰ্মি, CRPF, BSF, SSBৰ সকলো ছিনিয়ৰ অফিচাৰ, আমন্ত্ৰিত অতিথিসকল, প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু বিশেষকৈ NDFBৰ আটাইকেইটা গ্ৰুপৰ নেতা ক্ৰমে ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমাতাৰী, ধীৰেন বড়ো আৰু B চাওৰাগ্ৰা ডাঙৰীয়াৰ লগতে সকলো কেডাৰ আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছো। আপোনালোকৰ শান্তিৰ বাবে যি এই প্ৰয়াস কেৱল এই প্ৰেক্ষাগৃহতে নহয়, কেৱল BTADৰ জিলাকেইখনতে নহয়, অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদ হওক, এয়াই আমি কামনা কৰিছো আৰু এইখিনি কৈ সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই মোৰ শলাগৰ শৰাই শেষ কৰিছো। ধন্যবাদ। धन्यवाद। जातीय संगीत के प्रति श्रद्धा निवेदन करने हेतु उपस्थित सभी का हम अपने स्थान पर खड़े होने के लिए निवेदन करते हैं। काइंडली राइज फॉर द स्टेट एंथम। ধন্যবাদ। পুনৰবাৰ আমাৰ মুখ্য অতিথি, আমাৰ সন্মানীয় অতিথি আৰু মঞ্চত উপবিষ্ট আমাৰ আটাইকেইগৰাকী বিশিষ্ট অতিথি তথা আজি আমাৰ এই প্ৰেক্ষাগৃহত সমবেত হোৱা সকলো ৰাইজলৈ আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিলো। তাৰে লগতে আমি জনাব বিচাৰো আমাৰ প্ৰেক্ষাগৃহৰ ঠিক বাহিৰতে লঘু আহাৰৰ ব্যৱস্থাও কৰা হৈছে। আপোনালোক সকলোকে গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। दिनैनि बे हाबाफारियाव बाहागो लाफैनाय